নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত গেষ্ট্ৰাইটিছ বা এচিডিটিৰ বিভিন্ন কাৰণসমূহ, ইয়াৰ লক্ষণসমূহ আৰু ইয়াৰ ট্ৰিটমেণ্ট বা চিকিৎসা সম্পৰ্কে আলোচনা কৰিম। এতিয়া আহিছোঁ আমি গেষ্ট্ৰিক এচিড মানেনো কি? এই গেষ্ট্ৰিক এচিড মানে হ'ল হাইড্ৰক্লৰিক এচিড, যিটো আমাৰ পাকস্থলীত পোৱা যায়। সাধাৰণতে নৰ্মেল পৰিমাণৰ গেষ্ট্ৰিক এচিড আমাৰ বিভিন্ন প্ৰকাৰৰ প্ৰ'টিন আৰু ষ্টাৰ্চ বা শ্বেতসাৰ হজম কৰাৰ কাৰণে বা ডাইজেশ্যন কৰাৰ কাৰণে প্ৰয়োজন। কিন্তু কেতিয়াবা কিছুমান বিশেষ কাৰণত এই এচিডৰ পৰিমাণ বেছিকৈ চিক্ৰেশ্যন হয়। সেই কাৰণবোৰ হ'ল যেনেকুৱা 1 নম্বৰ স্মকিং কৰা বা ধূমপান কৰা, 2 নম্বৰ মদ্যপান কৰা, 3 নম্বৰ বেছিকৈ মছলাজাতীয় খাদ্য গ্ৰহণ কৰা, 4 নম্বৰ ষ্ট্ৰেছফুল কণ্ডিশ্যনত থকা, বেছিকৈ ষ্ট্ৰেছ লোৱা, 5 নম্বৰ বহুত ৰাতিলৈকে টোপনি ক্ষতি কৰি থকা, তাৰপিছত কিছুমান ঔষধ যেনেকুৱা পেইন কিলাৰ বেছিকৈ সেৱন কৰা। এইবিলাক কৰিলে সাধাৰণতে আমাৰ এই যিটো এচিড হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ বেছিকৈ চিক্ৰেশ্যন হয় আৰু বেছিকৈ চিক্ৰেশ্যন হোৱা এই পৰিঘটনাটোকে কি বুলি কোৱা হয়? এচিডিটি বা গেষ্ট্ৰাইটিছ বুলি কোৱা হয়। ইয়াৰ পিছত আহিছোঁ আমি এচিডিটিৰ বিভিন্ন লক্ষণসমূহ। এচিডিটিৰ বিভিন্ন লক্ষণসমূহৰ ভিতৰত প্ৰথমতে হ'ল 1 নম্বৰ আমাৰ পেটৰ বিষ হ'ব পাৰে। এই পেটৰ বিষটো বিশেষকৈ এপিগেষ্ট্ৰিক ৰিজনত বেছিকৈ হয় আৰু এই গেছটো আমাৰ ইছ'ফেগাছ নাইবা খাদ্যানলীলৈকে উঠি অহাৰ ফলত আমাৰ হাৰ্টবাৰ্ণৰ নিচিনা অনুভৱ হ'ব পাৰে। 2 নম্বৰ যিটো ইয়াৰ লক্ষণ আছে, 2 নম্বৰ লক্ষণটো হ'ল মানুহজনৰ কি হ'ব? বদহজম হ'ব, হজমটো কমি যাব, ভোক নালাগিব আৰু পেটটো ফুলা ফুলা লাগি থাকিব। আৰু ইয়াৰ পিছত কিছুমান লক্ষণ হ'ল মানুহজনৰ টেঙা টেঙা উগাৰ আহি থাকিব পাৰে, বমি লাগিব পাৰে, ঘনাই ঘনাই হিকটি আহি থাকিব পাৰে বা হিক্কাপ আহি থাকিব পাৰে। আৰু যিহেতু মানুহজনৰ ভোক কমকৈ লাগিব বা হজম কমকৈ হ'ব, সেয়েহে মানুহজনৰ ওজন কমি যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি এচিডিটিৰ ট্ৰিটমেণ্টৰ ওপৰত। এচিডিটিৰ ট্ৰিটমেণ্ট কৰাৰ আগতে যিবোৰ কাৰণত এচিডিটি হয় সেই কাৰণবোৰৰ ওপৰত কাম কৰা দৰকাৰ। যেনে ধূমপান কমকৈ কৰা, মদ্যপান নকৰা, মছলাজাতীয় আহাৰ কমকৈ গ্ৰহণ কৰা, ষ্ট্ৰেছ কমকৈ লোৱা, ৰাতি টোপনি কমকৈ ক্ষতি কৰা আৰু পেইন কিলাৰ কমকৈ লোৱা বা পেইন কিলাৰ ল'ব লাগিলেও বিশেষকৈ চিলেক্টিভ COX-2 ইনহিবিটৰবিলাক লোৱা। আমি অলৰেডি ইতিমধ্যে এই বিষয়টোৰ ওপৰত চিলেক্টিভ COX-2 ইনহিবিটৰৰ ওপৰত আমাৰ এটা পেইন কিলাৰৰ ভিডিঅ' বনোৱাই আছে। আপোনালোকৰ ওপৰৰ আই বটনটোত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰিব। মেডিচিনেল ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমি প্ৰথমে যিখিনি আমাৰ অতিৰিক্তভাৱে এচিড চিক্ৰেশ্যন হৈছিল সেই এচিডখিনি প্ৰথমতে আমি কি কৰিব লাগিব? নিউট্ৰেলাইজ কৰিব লাগিব। এই এচিডখিনি নিউট্ৰেলাইজ কৰাৰ কাৰণে আমি কিছুমান এণ্টাচিড টেবলেট নাইবা এণ্টাচিড জেল ল'ব লাগিব। এণ্টাচিড টেবলেট আৰু এণ্টাচিড জেলৰ বিভিন্ন উদাহৰণ হ'ল যেনেকুৱা জেলুচিল এমপিএছ, ডাইজিনৰ টেবলেটো পোৱা যায়, ডাইজিনৰ জেলো পোৱা যায়, মিউকেন জেল, পলিক্ৰল জেল, হিমকচিড জেল ইত্যাদি। এই জেলবিলাক আমি সাধাৰণতে দিনত 3 বাৰকৈ 10 ml কৈ 3 বাৰ ল'ব পাৰোঁ আৰু ভাত খোৱাৰ পিছত লোৱা হয়। গেষ্ট্ৰাইটিছৰ ক্ষেত্ৰত আমি বহুতে তাৎক্ষণিকভাৱে কাম কৰাৰ কাৰণে আমি ইনো গ্ৰহণ কৰোঁ। ইনো গ্ৰহণ কৰিলে আমাৰ অতি সোনকালে যিখিনি অতিৰিক্ত গেষ্ট্ৰিক জুইচ চিক্ৰেশ্যন হৈছে সেইখিনি তৎক্ষণাত নিউট্ৰেলাইজ হৈ যায়। কিন্তু ইনোৰ এটা ছাইড ইফেক্ট আছে যে ইয়াৰ বাই প্ৰডাক্ট হিচাপে কাৰ্বন ডাই অক্সাইড চিক্ৰেশ্যন কৰে। এই কাৰ্বন ডাই অক্সাইড চিক্ৰেশ্যন কৰাৰ কাৰণে আমাৰ পেটটো কি হ'ব পাৰে? ফুলা ফুলা লাগি যাব পাৰে আৰু বমিৰ ভাৱ আহিব পাৰে। ইয়াৰ পিছত গ্ৰহণ কৰা আন এক প্ৰকাৰৰ মেডিচিন হ'ল H2 ব্লকাৰ। এই H2 ব্লকাৰৰ উদাহৰণ হ'ল ৰেনিটিডিন আৰু ফেমটিডিন। ৰেনিটিডিন যাৰ কমন ব্ৰেণ্ড নেম হ'ল এচিলক, আমি সকলোৱে গম পাওঁ এচিলক, আৰু অন্য এটা উদাহৰণ হ'ল ৰেণ্টেক। ফেমটিডিন ইয়াৰ কমন ব্ৰেণ্ড নেম হ'ল ফেমটেক আৰু ফেমচিড। ৰেনিটিডিন আৰু ফেমচিডে সাধাৰণতে 12 ঘণ্টালৈকে কাম কৰে, সেয়েহে 24 ঘণ্টাৰ ভিতৰত ইয়াক 2 বাৰ প্ৰয়োগ কৰিব পাৰি আৰু এইবোৰক সাধাৰণতে ভাত খোৱাৰ আগত গ্ৰহণ কৰা হয়। ৰেনিটিডিন আৰু ফেমটিডিনৰ ভিতৰত ফেমটিডিনটো অলপ বেছি পটেণ্ট বা বেছি শক্তিশালী। যদি এণ্টাচিড জেল আৰু H2 ব্লকাৰ ইউজ কৰাৰ পিছতো মানুহজনে গেষ্ট্ৰাইটিছৰ পৰা আৰোগ্য লাভ নকৰে, তেতিয়া তাতকৈও কিছুমান পটেণ্ট বা শক্তিশালী এচিড ছাপ্ৰেছেণ্ট ব্যৱহাৰ কৰাটো দৰকাৰ। এনেধৰণৰ যিবিলাক গ্ৰুপ অফ মেডিচিন ইউজ কৰা হয় সেই গ্ৰুপ অফ মেডিচিনটোৰ নামে হ'ল PPI বা প্ৰটন পাম্প ইনহিবিটৰ। এই প্ৰটন পাম্প ইনহিবিটৰবোৰৰ লগত আমি সকলোৱে ভালকৈ পৰিচিত। ইয়াৰ প্ৰথম উদাহৰণটো হ'ল অমিপ্ৰাজল, যাৰ কমন ব্ৰেণ্ড নেম আমি সকলোৱে গম পাওঁ অমেজ। তাৰপিছত আন উদাহৰণবিলাক হ'ল পেণ্টোপ্ৰাজল, যাৰ কমন ব্ৰেণ্ড নেম পান 40, পেণ্টচিড ইত্যাদি।
আৰু আছে এছ অমিপ্ৰাজল, যাৰ কমন ব্ৰেণ্ড নেম ৰেচিপাৰ বা এছ'মেট। তাৰপিছত আছে লেন্সোপ্ৰাজল, যাৰ কমন ব্ৰেণ্ড নেম লেনজল। আৰু ইয়াৰ পিছত আৰু এটা পটেণ্ট মেডিচিন আছে, সেইটো হ'ল ৰেবিপ্ৰাজল, যাৰ কমন ব্ৰেণ্ড নেম ৰেবলেট, ৰেবিয়াম বা ৰেবিউন ইত্যাদি। প্ৰটন পাম্প ইনহিবিটৰবোৰৰ আটাইতকৈ ডাঙৰ এডভান্টেজটো হ'ল যে এইবোৰৰ ছিংগল ড'জে কাম কৰে, অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত এবাৰ খালে হৈ যায়। প্ৰটন পাম্প ইনহিবিটৰবোৰ সদায় খালী পেটত খাব লাগে আৰু এই কেপচুলবোৰ খোৱাৰ পিছত আধা ঘণ্টালৈকে একো খাব নালাগে। প্ৰটন পাম্প ইনহিবিটৰবোৰৰ ভিতৰত অমেজটো আটাইতকৈ কম শক্তিশালী, ইয়াৰ পটেণ্টটো কম, আৰু আটাইতকৈ বেছি শক্তিশালী প্ৰটন পাম্প ইনহিবিটৰ দুটা হ'ল ৰেবিপ্ৰাজল আৰু এছ অমিপ্ৰাজল। এতিয়া আহিছোঁ আমি প্ৰটন পাম্প ইনহিবিটৰ অৰ্থাৎ PPIবোৰৰ ছাইড এফেক্টলৈ। সাধাৰণতে আমাৰ কিছুমান কম্পাউণ্ড বা কিছুমান ঔষধ যেনে কেলছিয়াম, আইৰণ, ভিটামিন B12 এইবিলাক এবজৰ্পশ্যন কৰাৰ কাৰণে আমাৰ পাকস্থলীত এচিডিক মিডিয়ামৰ যথেষ্ট প্ৰয়োজন হয়। এচিডিক মিডিয়াম যদি কমকৈ থাকে এই মেডিচিনবোৰ আমাৰ পাকস্থলীত কমকৈ এবজৰ্পশ্যন হয়। কিন্তু যেতিয়া আমি প্ৰটন পাম্প ইনহিবিটৰ ইউজ কৰোঁ, এইবিলাক যিহেতু বহুত পটেণ্ট এচিড ছাপ্ৰেচেণ্ট হয়, সেয়েহে ইহঁতে কি কৰে, আমাৰ ষ্টমাকত এচিডৰ পৰিমাণ বহুত কমাই দিয়ে। যিহেতু এচিডৰ পৰিমাণ পাকস্থলীত কমকৈ থাকে, সেয়েহে কেলছিয়াম, আইৰণ, ভিটামিন B12 আদি ষ্টমাকৰ পৰা কমকৈ এবজৰ্পশ্যন হয়। যাৰ ফলত কেলছিয়াম যদি কমকৈ এবজৰ্পশ্যন হয়, তেতিয়া মানুহজনে অষ্টিঅ'পৰ'চিছত ভুগিব পাৰে, আৰু আইৰণ আৰু ভিটামিন B12 যদি কমকৈ এবজৰ্পশ্যন হয়, তেতিয়া মানুহজনে এনিমিয়াত ভুগিব পাৰে। ইয়াৰ পিছত ব্যৱহাৰ কৰা আন এটা গ্ৰুপ অফ মেডিচিন হ'ল প্ৰ'কাইনেটিক। এই প্ৰ'কাইনেটিকৰ উদাহৰণ হ'ল ডম্পেৰিডন আৰু লেভ'ছালফিৰাইড। এই প্ৰ'কাইনেটিকবোৰে আমাৰ ষ্টমাকৰ বা পাকস্থলীৰ যিটো মুভমেণ্ট আছে, মটিলিটি আছে, যাক আমি পেৰিষ্টেলটিক মুভমেণ্ট বুলি কওঁ, এই পেৰিষ্টেলটিক মুভমেণ্টটো কি কৰে, বঢ়াই দিয়ে। ফলত পাকস্থলীত যিখিনি আহাৰ থাকে সেই আহাৰখিনি সোনকালে ওলাই যোৱাত সুবিধা হয়। সেয়েহে যিখিনি পাকস্থলীত গেছ থাকে বা এচিড থাকে, হাইড্ৰক্লৰিক এচিড থাকে, সেই এচিডখিনি ওপৰলৈ উঠি অহাৰ সময় নাপায়। এই যিবিলাক প্ৰ'কাইনেটিক আছে, প্ৰ'কাইনেটিকবোৰ সাধাৰণতে PPI অৰ্থাৎ প্ৰটন পাম্প ইনহিবিটৰৰ লগত কম্বিনেশ্যন ফৰ্মত ব্যৱহাৰ কৰা হয়। যেনেকুৱা উদাহৰণস্বৰূপে অমেজ ডি, অমিপ্ৰাজল আৰু ডম্পেৰিডন, পান ডি, পেণ্টোপ্ৰাজল আৰু ডম্পেৰিডন, পেণ্টিন এল, পেণ্টোপ্ৰাজল আৰু লেভ'ছালফিৰাইড ইত্যাদি। ইয়াৰ পিছত এভেইলেবল আন এটা মেডিচিন হ'ল সুক্ৰালফেট। এই সুক্ৰালফেটৰ কমন ব্ৰেণ্ড নেম হ'ল সুক্ৰেল বা সুক্ৰাগাৰ্ড। সুক্ৰালফেটে কি কৰে, আমাৰ পাকস্থলীৰ ওপৰত যি মিউকাছ মেমব্ৰেন আছে তাৰ ওপৰত এটা প্ৰটেক্টিভ লেয়াৰ গঠন কৰে, যাৰ ফলত অতিৰিক্ত এচিড আৰু চিক্ৰেশ্যন হ'বলৈ নোৱাৰে। এই সুক্ৰালফেটে কিন্তু আমাৰ এচিড নিউট্ৰেলাইজ নকৰে। সুক্ৰালফেটৰ ওপৰত ইয়াৰ পিছৰ ভিডিঅ' এটাত বৃহৎভাৱে আলোচনা কৰা হ'ব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।